Hello everyone. Hello everyone. আজি আমি ভিডিওটো আৰম্ভ কৰিবলৈ লৈছো। আজি ভিডিওটো আমি আৰম্ভ কৰিবলৈ লৈছো। আৰু আজি আমি আছো ক'ত আছো? আজি আমি আছো মেৰা পানীত আছো হয়নে? মেৰা পানীত আছো হয়নে? আজি আমি ইয়ালে কেলে আহিছো কোৱাচোন? আজি আমি ইয়ালে কেলে আহিছো? পূজা আছে। সত্যনাৰায়ণ পূজা আছে। পূজাৰ কাৰণে আহিছো হয়নে? আৰু আজি আমি আমাৰ পূজা দেখুৱাই থাকিম আৰু আমাৰ পুতৰে কি শিকাব আজি আমাক পপিং সং শিকাব। অকমান দেৰি পাছত আপোনালোকে পপিং সং দেখিবলৈ পাব হয়নে? আৰু এই যদি আমাৰ আইতা এইফালে এইফালে আহা এইফালে আহা গাইছ এইফালে আমাৰ হৈছে এওঁলোকৰ আজু আইতা, আমাৰ হৈছে আইতা। আমি এইবিলাক বহুত দূৰলৈ পঠিয়াম। আইতাটো ভয়তে পলালে হয়নে? এতিয়া আমি বলক ঘৰৰ বাকী বাকী সদস্যবিলাকক দেখুৱাম। চাওঁ পুতৌৱে কেমেৰা কৰি কৰি আজি দেখুৱাই থাকিব হয়নে? ঠিক আছে। আমাৰ ধুনুৱে একো নোকোৱা নি? একো নোকোৱা? হেল্ল' হাই। ইজনী লাজ কৰি আমাৰ পুতৌহে ভাল। এতিয়া মোৰ ভতিজা দুটাই আপোনালোকক নিজৰ পৰিচয় আৰু লগতে নিজৰ হবিৰ বিষয়ে ক'ব। নমস্কাৰ। মোৰ নামটো শ্ৰী দেৱভিতা ৰাজখোৱা। নমস্কাৰ, মোৰ নাম পৰিস্মিতা ৰাজখোৱা। তুমি কোন ক্লাছত পঢ়িছা কৈ দিয়া? দেৱভিতা? নহয়, তুমি দেৱভিতা কোন ক্লাছত পঢ়িছা সেইটো কৈ দিয়া। ব্লুমছাৰ। ব্লুমছাৰ। আৰু পৰিস্মিতানো কোন ক্লাছত পঢ়িছা? কোন স্কুল? ক্লাছ 2 মাৰ্চনেল একাডেমি। আৰু পৰিস্মিতা হবি কি? পৰিস্মিতাই কি কৰে? কি কৰি ভাল পায়? নৃত্য। কি নৃত্য শিকিছা সেইটো কোৱা, কেমেৰা ফালে চাই কোৱা। সত্ৰীয়া নৃত্য। সত্ৰীয়া নৃত্য শিকিছা? কৃষ্ণ নৃত্য, সত্ৰীয়া নৃত্য। কৃষ্ণ নৃত্য, সত্ৰীয়া নৃত্য শিকিছে। আৰু আমাৰ দেৱভিতে কি শিকিছে? হিপ হপ। হিপ হপ? হিপ হপ ডান্স শিকিছে। আৰু ভিতৰৰ ফালে গোটেই হুলস্থুল হৈ আছে, আপোনালোকে কাইণ্ডলি ভিতৰৰ ফালৰ কথা গুৰুত্ব নিদিব। আমাৰ দেৱভিত আৰু পৰিস্মিতাই এতিয়া আমাক নাচি দেখুৱাব। আমাক শিকাব কি? পপিং সং। দেৱভিতা পপিং সং শিকাব অকণমান দেৰি পাছত। আপোনালোকে চাই থাকক, ভিডিঅ'টোৰ পৰা আঁতৰি নাযাব। আৰু আমি পৰিয়ালৰ কোন কোন মানুহে ভিতৰত হুলস্থুল হাই হুলস্থুল কৰি আছে চবকে দেৱভিতে এতিয়া কেমেৰা কৰি কৰি দেখুৱাই থাকিব হয়নে? চবে নিজৰ পৰিচয় দিব লাগিব হয়নে? কোনে কিমান হুলস্থুল কৰে হয়নে? আজিৰ ভিডিঅ'টো গোটেই দিনটোৰ ভিডিঅ' বনাব আমাৰ দেৱভিতে হয়নে? আৰু আজি মই কেমেৰাটো এতিয়া দেৱভিতক এৰি দিম। দেৱভিতেহে জানিব কি ভিডিঅ' বনায় আৰু আপোনালোকে চাই থাকিব। মই এই আছক কেমেৰাটো দেৱভিতক দি দিলোঁ বাৰু। আৰু ডান্স কৰিব আৰু মই নৃত্য নাচিম। নৃত্য নাচিব দেই। ঠিক আছে, এতিয়া এইখন দৰ্জা খুলি আমি ভিতৰৰ ফালে সোমাই যাম। ভিতৰতনো কিমান মানুহ আছে চব দেৱভিতে জনাব। এয়া আমাৰ পৰিস্মিতাই দৰ্জা খুলি দিছে। আজু আইতা আৰু এইফালে আজু ককা আছে। আজু ককা শুই আছে। এজনী আজু আইতা বহি আছে। বহি আছে আজু আইতা। এতিয়া এজনী জেঠাই। নমস্কাৰ, মোৰ নামটো জেঠাই। এয়া আমাৰ ককা। এয়া ভালু। এয়া ভালু। কুকুৰ। তাৰপৰা এইফালে নামি যাব লাগিব। এইফালে হইয়া মা নিউজ লাইভত দি আছো। আইতা নিউজ লাইভত দি আছে দেই। এইফালে নমস্কাৰ দিব লাগিব চবে। ককাই নমস্কাৰ দি নাম। নমস্কাৰ। তোমাৰ নামটো ককা নে? মোৰ নামটো শ্ৰী মুহিধৰ ৰাজখোৱা। তুমি দেৱভিতৰ ককা? মই দেৱভিতৰ ডাঙৰটো ককা। এয়া দেৱভিতে আজু ককাকক হিপ হপ চঙৰ ষ্টেপ শিকাইছে। চাই থাকক দেই। 1 2 3 4 5 6 7 8 বেষ্ট। আকৌ 1 2 3 4
চাকি জ্বলাবলৈ সত্যনাৰায়ণ পূজাৰ কাৰণে এয়া আমডালি গাখীৰ কলগছ ৰুই তাত আমি গোজ পুতি থৈছোঁ আৰু সেইফালে জেওৰাটো দেখিছেনে জেওৰাটো গোজ পুতি থৈছোঁ অকণমান দেৰি পাছত আমি ইয়াতে চাকি জ্বলাম আৰু আমাৰ ৰাস্তাটো বহুত ধুনীয়া দেই দেখুৱাইছোঁ চব ইফালে গাত খানা খাই আমাৰ ধুনু আৰু ককা ককাই আজি নমু পাৰিব এগছ দুগছ তিনি গছ চাৰি গছ পাঁচ গছ পাঁচ এগছ দুগছ তিনি গছ চাৰি গছ পাঁচ গছ এগছ দুগছ তিনি গছ চাৰি গছ পাঁচ গছ এয়া চাওক চাওঁতে চাওঁতে আমাৰ সন্ধিয়া সময় পালেহি আৰু আমি তিনিওটাই চাকি জ্বলালোঁ লগতে আছিলে আমাৰ দেউতা আৰু দেৱভীতৰ ককাক মানে আৰু হয়নে দেৱভীত এইফালে আহা বেটা আহা এয়া আমাৰ বেটাই কেমেৰা কৰি আছিলে এতিয়া আমি ভালকৈ মই আপোনালোকক অকণমান দেখুৱাম ৰ'বা বেটা অকণমান ভালকৈ দেখুৱাই দিছোঁ আমাৰ চাৰিওফালে চাকি জ্বলাইছোঁ পদূলি আৰু জ্বলাবলৈ বাকী আছে এইয়া আমাৰ বেটীয়ে পৰিস্মিতাই চাকি জ্বলাই আছে আৰু আপোনালোকক ভালদৰে কৈছোঁনে নাই ক'ব নোৱাৰোঁ এইখনেই হৈছে মোৰ মাৰ ঘৰ আৰু আমাৰ দেৱভীতৰ নিজৰ ঘৰ হয়নে হয়নে কৈ দিয়া তোমাৰ ঘৰ এখন কৈ দিয়া হয়নে নহয় কৈ দিয়া হয় অঁ কেমেৰাটোলৈ চাই কোৱা হয় অঁ এয়া ব'লক এতিয়া মই আপোনালোকক লৈ যাওঁ পূজাৰ স্থলীলৈ আৰু আমাৰ দেওসকল আহি পালেহি এয়া ওম ইন্দ্ৰস্ত মহাদিত্যং সৰ্বদেৱ পুৰামহ বৰ্জহস্তু মহাতুষ্যৈ তন্ময় নিত্যং নমো নমঃ ওম অগ্নিয়া পুৰুষ বক্ৰং সৰ্বদেৱ মহাব্যং ধূম কেতু নিশংসয় তন্ময় নিত্যং নমো নমঃ ওম ধৰ্মেশু পৰ্ণলাভং কীৰ্তিদণ্ড দিগ সদা ধৰ্ম সাক্ষী বিশুদ্ধকং তন্ময় নিত্যং নমো নমঃ ওম নিত্যই পুৰুষ বক্ৰে কৃষ্ণ সৰ্বজ্ঞ কালি ভিডিঅ'টো সামৰিব নোৱাৰিলোঁ পূজা শেষ কৰি শুওঁতে বহুত সময় হ'ল বহুত ৰাতিয়ে হ'ল আৰু ৰাতিপুৱা মই ঘৰলৈ গুচি আহিলোঁ এয়া চাওক মই আহি ঘৰ পাই গ'লোহি আৰু ভিডিঅ'টো এতিয়া সামৰিবলৈ লৈছোঁ আৰু যদি মোৰ ভিডিঅ'টো ভাল লাগিলে প্লিজ লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব আজিলৈ লৈছোঁ বিদায়